আপোনালোকৰ দেখি ৰ'দ আজি কেনেকুৱা দিছে কমেণ্টত ক'বচোন আৰু আমাৰ দেখি আজি 40 ডিগ্ৰী মাৰিছে দেখিছেনে আপোনালোকে ওপৰত আমাৰ সূৰ্য মামা তলত আছোঁ মই এতিয়া খাম আম মানে বতৰৰ বস্তু যিহেতু বতৰত খাব লাগে সেইটো কাৰণে গছৰ তলত আহি গ'লো আৰু কটাই চটাই লৈ আম পাৰিব আহিলোঁ পিছে আম পাৰিব বেলেগ ক'তো নাযাওঁ আমাৰ মানে মামাহঁতৰ ধুনুহঁতৰ তাত আম আছে আৰু ইফালে এখন ফেন পালোঁ মানে ইহঁতৰ ফেন আৰু ধুনুকি পেলাই আম পাৰিব দি মই ইফালে ফেনৰ বতাহ লৈ আছোঁ মানে যিহেতু গৰম সেইটো কাৰণে পুৰা একদম ফেনৰ বতাহ লৈ আছোঁ আৰু ধুনুক যে আম পাৰিব দিছিলোঁ তাই আম পাৰিব নোৱাৰিলে সেইটো কাৰণে ময়ে দুটা আম পাৰিলোঁ আম পাৰি আহিয়ে আকৌ কলপাত কাটিব আহিছোঁ মানে আমি কলপাতত আজি আম খাম আৰু আপোনালোকে বাৰু আম খালে ডিছ বা কাঁহীত খাই ভাল পায় নে কলপাতত খাই ভাল পায় কমেণ্টত ক'বচোন আৰু ইফালে ধুনুক আমকেইটা ভৰাব দিলোঁ আৰু ভৰাই আহি আমি আহি গ'লোঁ ইয়ালৈকে মানে জিন্তু সৰু ককা মই আৰু ধুনু খাম আৰু হৃদয়ো আছে বাৰু সি মানে আহি আছে আৰু সি যেতিয়া আহি থাকিব ফাৰ্ষ্ট মই আহিলোঁ জ্বলা নিব মানে যিহেতু ঘৰৰে জলকীয়া আছে আইতাহঁতৰ সেইটো কাৰণে ঘৰৰ জলকীয়া ছিঙিব আহি গ'লোঁ আৰু জ্বলাকেইটা মই পাতত থৈ দিলোঁ তাৰ পাছতে আহি পেলাই হৃদয় সি মানে এটা ফ্ৰিজত থৈ দিয়া বটল এটা আইচ হৈ আছে সেইটো কাৰণে ইয়াক মই ফোন কৰি কওঁতে ই লৈ আহিলে আৰু আইচৰ বটলটো মই ইয়াতে থৈ দিলোঁ মানে পানী হৈ দিয়ক তাৰপাছত মই খাৰ নিব আহি গ'লোঁ আৰু আহিয়ে ইহঁতক ক'লোঁ তহঁতে আমকেইটা কাট যিহেতু মই চব